দক্ষিণ বাৰিমেখা গাঁৱত মই শ্ৰী সাধন শৰণীয়া আমাৰ এই মন্দিৰটো বহুত পুৰণা, গতিকে আমি এনেকুৱাকৈ কোনো সংস্থাৰ বা কোনো আমি চৰকাৰৰ পৰা আজিলৈ অনুদান পোৱা আমি জানাত মনত নাই। এতিয়া ধৰি লওক মই 90 চনৰ পৰা এতিয়ালৈ সভাপতি সম্পাদক হৈ এতিয়ালৈ আজিলৈ চলি আছোঁ। 2022 বৰ্ষই হ'ল বুলি আমাৰ দুজনীয়া এটা সঞ্চয় আছিলে। সেই সঞ্চয়ৰ পৰা আজি আমি এই দক্ষিণ বুঢ়ীমাখা লক্ষী ঠাকুৰাণীৰ পাগলাহাৰা মন্দিৰত আমি 10,000 টকাৰ এটা সামান্য আৰ্থিক সাহায্য দিয়াৰ কাৰণে আজি আমি যা চলাই আহিছিলোঁ। সেয়েহে আজি সেই 10,000 টকাটো আমি দিয়াৰ কাৰণে আজি আমি এই মন্দিৰত উপস্থিত হৈছোঁ আৰু আজি সেই 10,000টো আমি ইয়াতে প্ৰদান কৰি ওলাইছিলোঁ। গতিকে আমাৰ যি সভাপতি আছে তেখেতসকলে বহুত কষ্টকৰ কৰি এই মন্দিৰটো পৰিচালনা কৰি আছে। সেয়েহে আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যাতে আমাৰ এই সামান্যতম আৰ্থিক সাহায্যৰে এই মন্দিৰ পৰিচালনা সমিতি যাতে অলপ এই মন্দিৰটো পৰিচালনা কৰাৰ সুবিধা পায়, তাৰ কাৰণে আজি আমি সেই 10,000 টকাটো আজি প্ৰদান কৰিম। সঞ্চয় সমিতিত কোনে কোনে জড়িত? আমাৰ সঞ্চয় সমিতিত আমি দুজন আছোঁ, জিতেন নাৰ্জাৰী আৰু দীপন শৰণীয়া। আমি দুজনেই এই সঞ্চয় সমিতিটো চলাই আছোঁ। সেয়েহে আমি সেই সঞ্চয়ৰ তৰফৰ পৰা আজি 10,000 টকাটো ইয়াতে দিব আহিছোঁ। ইয়াৰ আগতে কাৰোবাক আৰ্থিকভাৱে হয়, ইয়াৰ আগতে আমি 1 নং চিলাকটি গাঁৱত এটা নিঠুৰীয়া পৰিয়াল আছিল, তাৰ মা দেউতা ঢুকাই গৈছিল। সেই তেখেতসকলক আমি আজিৰ পৰা প্ৰায় 6 মাহমান আগত আমি এটা আৰ্থিক সাহায্য প্ৰদান কৰিছিলোঁ 5,000 টকাৰ। সেনেকৈ আমাৰ সেই পৰিচালনা যিটো ডিজে সঞ্চয়টো আছে, সেই ডিজে সঞ্চয়ত আমি যাতে আৰু ভৱিষ্যতে এনেকৈ দি থাকিব পাৰোঁ, তাৰ বাবে আমি এই আজি মন্দিৰৰ লক্ষী ঠাকুৰাণী মাৰ আগত আমি আমাৰ যিটো নেকি সঞ্চয় সমিতিটো যাতে পুনৰ চলাই থাকিব পাৰোঁ, সেয়ে তাৰ কাৰণে আমি আজি ইয়াৰ পাগলাহাৰা মন্দিৰৰ যাতে আমাক ভগৱানে অলপমান আকৌ আগবাঢ়ি যোৱাত সহায় কৰে, তাৰ বাবে আজি আমি এই 10,000 ইয়াতে প্ৰদান কৰিলোঁ। যিটো আমাক অনুদান আৰ্থিক বঢ়ালে এইটো আমি নথৈ আনন্দিত হৈছোঁ। গতিকে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি তেখেতসকলৰ যিটো ডিজে সেই বস্তুটো যাতে আগবাঢ়ি গৈ থাকক। কিমান আৰ্থিক সাহায্য কৰিলে? আমাক 10,000 টকা আৰ্থিক সাহায্য আগবঢ়াইছে। কি পৰিকল্পনা লৈছে আপোনালোকে? যে আমি এই টকাখিনি আমি ধৰি লওক যে হয়তো এটুপ পানীৰে যেনেকৈ সাগৰ ভৰি যায়, ঠিক তেনেকুৱাকৈ আমিও এইটোৱে কামনা কৰিছোঁ আৰু যে আমাৰ কিবা ৱাল নাই, কিবা নাই, বহুত কিবা কিবি আমাৰ অভাৱ আছে, যাতে এইখিনিৰ পৰাই আমাৰ আৰম্ভ হয়, আমি এইটোৱে কামনা কৰিছোঁ।